হে দোস্ত আজিকালি কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে সৰুতে চশমা পিন্ধিব লগা হয় কিহৰ কাৰণে জানেনে কাৰণ সিহঁতৰ চকুৰ পাৱাৰ সৰুতে কমি যায় এতিয়া কিহৰ কাৰণে কমে জানেনে তো আজি এই ভিডিঅ'টোত সকলোখিনি বুজাই ক'বলৈ আপোনালোকক চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আজিকালি সৰু ল'ৰা ছোৱালীবোৰৰ চকুৰ পাৱাৰ কমা প্ৰথম কাৰণটোৱে হ'ল আপোনালোকৰ ঘৰত থকা LED লাইটটো কাৰণ আজিকালি বেছিভাগ মানুহে ভাবে যে LED লাইট লগালে লাইটৰ বিল কম আহে তো আপোনাৰ পইচা বাচি যাব কিন্তু আপোনাক যোনটো বস্তুৱে আপোনাক একফালেৰে লাভ কৰি যায় আছে সেই বস্তুটো আনফালেৰে আৰু লছ কৰিও যায় আছে কিন্তু আপুনি গম নাপায় কিছুমান ক্ষেত্ৰত গম পায় কিন্তু কিছুমান ক্ষেত্ৰত গম নাপায় আপুনি চাব আপুনি যেতিয়া টেবুলত বহি কিনে ৰাতি পঢ়ি থাকিলে চাবচোন আপোনাৰ পঢ়ি আছে যেতিয়া পঢ়া হৈ গ'ল পঢ়া হোৱাৰ লগে লগে আপুনি যেতিয়া টেবুলৰ পৰা উঠি দিয়ে আপোনাৰ চকুটো আন্ধাৰ মানে পুৰা ব্লেংক একো কলা দেখা পায় কেতিয়াবা নহলে কেতিয়াবা খপককে মাথাটো ঘূৰাই যায় কিয় জানেনে আপুনি যোনটো লাইটৰ পোহৰত পঢ়ি আছে সেই লাইটটো যদি LED হয় তেতিয়াহে কিন্তু এনেকুৱা হৈ দিয়ক কাৰণ LED লাইটৰ পোহৰটো অলপমান মানে আমাৰ ডাইৰেক্ট চকুত ইফেক্ট কৰে আপুনি যদি LED লাইটৰ পোহৰটো 5 সেকেন্ড আপুনি লাইটটোৰ ফালে এনেকৈ চাই আছে বেছি নহয় অকল 5 সেকেন্ড চাওক তেতিয়া আপোনালোকে গম পাই যাব 5 সেকেন্ড চাই আপুনি বেলেগ ফালে এনেকৈ চাই দিবচোন আপোনাৰ চকুটো পুৰা আন্ধাৰ হৈ যাব পুৰা ব্লেংক আপুনি একো দেখা নোপোৱা হৈ যায় অলপ সময়ৰ কাৰণে আপুনি চাব পাৰে যদি বিশ্বাস হোৱা নাই আৰু তাৰ ফলত আমাৰ চকুত বহুত ইফেক্ট কৰে LED লাইটে আৰু আপুনি অকল এটা কাৰণ নহয় দিয়ক 2 নম্বৰ কাৰণটো হ'ল আপোনাৰ কি জানে আজিকালি ল'ৰা ছোৱালী বেছিকে পঢ়াটো বেয়া কথা নহয় পঢ়িব লাগে কাৰণ আজিকালি পঢ়া শুনা কৰিলে মানুহ প্ৰথম আগলৈ যায় ডাঙৰ মানুহ হ'ব কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকে নহয় সিহঁতে ভাবে কি এক মাহৰ ভাত এক দিনতে খাম মানে সিহঁতৰ এক বছৰটোৰ গোটেইখিনি এক বছৰত যিমান পঢ়িব লাগে গোটেইখিনি পঢ়া সিহঁতে এক দিনতে কমপ্লিট কৰিম বুলি ভাবে কি কৰিব কিছুমান ল'ৰা ছোৱালী যদি স্কুল বন্ধ আছে দিনটো পঢ়ি থাকিব স্কুল বন্ধ নাথাকিলেতো নাই স্কুল বন্ধ থাকিলে দিনটো পঢ়ি থাকিব কাৰণ কিয় জানে তাৰ ফলতো আমাৰ চকুত ইফেক্ট হয় আমাৰ চকুটোৰ এটা নিৰ্দিষ্ট সময় থাকে আমাৰ চকুটো ধৰক খুব বেছি 5 ঘণ্টাহে অকল আপোনাৰ চকুটো মেলি কেনে কিবা এটা বস্তু চাই আপোনাৰ ব্ৰেইনত সোমাব পাৰে তাৰ ওপৰত নোৱাৰে আপুনি যদি ভাবে কি গোটেই দিনটো মই পঢ়ি কেনে আজি গোটেই মুখস্থ কৰিম আৰু নপঢ়ো এনেকৈ হ'লে ক'ত হ'ব আপোনাৰ যোনটো মোবাইল আপুনি ইউজ কৰে সেই মোবাইলটো আপুনি 5 ঘণ্টা চাৰ্জত দিলে একদিন চলে তাৰপিছত মোবাইলটো সুইচ অফ হৈ যায় আপোনাৰ ভৰিখনো আপুনি যদি 5 কিলোমিটাৰ খোজ কাঢ়ে হোৱাৰ পিছত আপোনাৰ ভৰিখনো বিষাই যায় কাৰণ কি আপোনাৰ ভৰিৰৰ কিছুমান লিমিট থাকে ন এইখিনি খোজ কাঢ়ি ভৰি বিষাবয়ে কাৰণ আমিতো মেচিন নহয় মানুহ হয় তো আমাৰ চকুৰৰ কিছুমান লিমিট থাকে সেই লিমিট মতে পঢ়িব লাগে পঢ়াটো বেয়া কথা নহয় কিন্তু এটা সময় থাকে খুব বেছি আপুনি 3 ঘণ্টা পঢ়ক 2 ঘণ্টা পঢ়ক সদায় পঢ়ক সেইখিনি সময় 3 ঘণ্টা 2 ঘণ্টা আৰু 3 নম্বৰ কাৰণটো কি জানেনে আজিকালি ধৰক আপুনি ৰাস্তাৰে যাই থাকোঁতে আপোনাৰ চকুত কিবা এটা সোমাই যোৱাৰ লগে লগে কি হয় ডাইৰেক্ট আঙুলিটো এনেকৈ চকুত ভৰাব ডাইৰেক্ট এনেকৈ ভৰাই খকটাই ওলাই নিব তাৰ ফলতো আমাৰ চকুত কিছুমান ইফেক্ট হয় কি জানে ডাইৰেক্ট আপোনাৰ হাতখন যে কিমান লেতেৰা থাকে সেইটোতো নাজানে কোনো ডাইৰেক্ট আঙুলিটো ভৰাই কেনে বস্তুটো ওলাব লাগে চকুৰ পৰা আৰু কিছুমানে কি কৰে ৰুমালেৰে ওলাই সেই ৰুমালখনো বা কিমান লেতেৰা যদি কিবাকে সূতাকডাল ছিঙিনে ৰৈ যায় আমাৰ চকুত কি হ'ব তো সেইকাৰণে আপুনি ডাইৰেক্ট আঙুলিৰে নহ'লে ৰুমালেৰে ওলোৱাত কৰি আপুনি কি কৰিব আপুনি ডাইৰেক্ট পানীৰে চকুটো ধুই পেলাব যদি পানীৰে চকুটো ধোৱাৰ পিছতো সেই লেতেৰাটো চকুৰ পৰা ওলাই নাহে তেতিয়াহ'লে কি কৰিব ঘৰত আহি বিন্দাছ শুই থাকিব একো ভয় খাব নালাগে একো দিব নালাগে আপুনি চকুত বিন্দাছ শুই থাকিব যেতিয়া আপুনি ৰাতিপুৱা উঠাৰ লগে লগে চাবচোন আপোনাৰ চকুৰ কাষত মানে এইখিনি জাগাত লেতেৰা জমা হৈ থাকে আমি কেতৰ বুলি কওঁ দিয়কচোন আমাৰ ভাষাত আমি কেতৰ বুলি কওঁ সেই লেতেৰাখিনিৰ লগতে সেই বস্তুটো ওলাই আহিব আপুনি চাব পাৰে কাৰণ যেতিয়া আপুনি ৰাতি ৰিলেক্স হৈ শুই থাকে ন আপোনাৰ চকুটো কি কৰে আপোনাৰ চকুটোৰ ভিতৰত যিমান লেতেৰা বস্তু সোমাই দিনটোত আপোনাৰ চকুৰ ভিতৰত যিমান লেতেৰা বস্তু সোমাই সেই লেতেৰা বস্তুখিনি আপোনাৰ চকুটো ৰাতি হ'লে কি কৰে ওলাই দিয়ে মানে আপোনাৰ চকুটো বন্ধ হৈ থাকে ন সেইখিনি সময়ত কি কৰে লেতেৰা বস্তুবোৰ ওলাই কেনে এইখিনি জাগাত জমা কৰি থৈ দিয়ে আৰু সেইখিনি বস্তুকে আমি কি বুলি কওঁ কেতৰ বুলি কওঁ কিছুমানে বেলেগ বুলিও কয় আমি কেতৰ বুলি কওঁ সেই যদি কিবা লেতেৰা সোমায়ও নিজে ওলাই আহিব তো মই ভাবিলোঁ যে এই ভিডিঅ'টোৰ পৰা আপোনালোকক কিবা অলপমান বুজাব পাৰিম নেকি তো সেইবাবে ভিডিঅ'টো বনালোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে
চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা অল বাটনটো প্ৰেছ কৰি দিব যেন মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পায় কাৰণ আপোনালোকৰ আগত পৃথিৱীখন দৌৰি আছে নে আপোনালোকে পৃথিৱীখনতকৈ আগত দৌৰি আছে সেইখিনি কথা গম পাব মোৰ এই চেনেলটোত তো এইখিনিয়ে থেংক ইউ